যদি আপোনালোকৰ আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে তেন্তে সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো বজাই দিব হে। এই তুই পিছফালে একফালে গেছে এই তাক নক দিলে হয় এই 2 নম্বৰক নক দিলা এই জো এই গাছডালৰ পিছত এটা আছে। ও ৰূপা ও ৰুমতে কি কৰি আছা তুমি? এই মই গেম খেলি আছো ৰ। দে খেলাৰ বাহিৰে তোৰ কি কাম আছে? দিন ৰাতি 5 দিনা ফল চব্জি টিচিং কিবা খেলি থাকা। চলি ডাঙৰ হ'লে কি হ'ব? এসাঁজ মাছ মাংসৰে ভাত খাব নোৱাৰে। কিয় হয় একমাহ আগতে মাছ আনি দিয়া নাছিলো? একমাহ আগত আনা মাছৰ কথা এতিয়াও সুধি আছা বাপা? লকডাউনত দুবলা দুমুঠি খা জীয়াই থাকিব লাগে কিবাকে কিয় মাছ মাংস খা এলে তাৰ বিচাৰি যাগে যা। আজি ক'ত কি পাই গাঁৱত চাই আহোঁ। যা এতিয়া আমাক কৈ থাকিব নালাগে যা। তই ঘৰতে থাকবি, আমাৰ পূৰ্বপুৰুষৰ চাইকেলখন কোনোবাই লৈ যাব চোৰা। মই যাওঁ, তোক ধৰি থাকিব নোৱাৰি ঘৰত। যা যাগে যা। কাজ চাগা উলিব পাৰিলে ভাল আছিল, 2 পইচা পালোঁ হয়। ওচৰে পাজৰে কোনোবা আছে নেকি চাওঁ ৰ। কোনো নাই দেখোন। তিলুৱাৰা আকা ছাগলী এটা লগত যা মূৰত কালি বেচিব যাই আছোঁ। বেচবি নেকি? মোকো ছাগল এটা লগা হৈছিল। তোক লাগে নেকি? কিমান পইচা দিবি? টকা 3000 লওঁ ছাগলটো। আৰু অলপ পালোঁ। দে তোৰ কি আছে দি। টকা 3000 টকা এটা আছে আৰু লওঁ হ। দি ভালকৈ শুনি লওঁ। আজি পালোঁ, পিছত ধৰা নপৰিলেহে হৈছে। বিনোদ আছা? তিলুৱাৰা দেখোন এইখিনিতে লাহিল যা ক'ৰ পৰা? মইখন নামতা নেকি ঘৰত থেকে? দে ফেনখন দে মই বৰ গৰম লাগছে দে আজিকালি। বহুত গৰম। কৈছো দাদা কিয় আহিলে আকৌ আপুনি এইখিনি টাইমত? নহয় মানে মই ভাত নহয় হেৰি মাত এষাৰ দিম বুলি ক'লে মই আহিলোঁ আৰু তোমালোকৰ। আহিল ভালে হ'ল। ঘৰৰ ফালে ভালনে? মোৰ ঘৰৰ ফালে পুৰা ভাল, একদম পুৰা বহুত ভাল। আজিকালি বহুতে মোৰ ভাল চলি আছে কাম বন। মোৰ ল'ৰা মোক একো কামে কৰিব নেদে, খালি খাই থাক একদম নকবি। যি খাব দে তাকে আনি দি চলি খাই ভাগৰে লাগে। ভাবিলোঁ মই তোমালোকৰ সেইকাৰণে মই আহিলোঁ আৰু বুজি পোৱা নাই? তোৰ দেখোন দিনকেইটা ভালে চলিছে, মোৰহে লকডাউনত বেয়া, পইচা পাতিও নাই,
এই তাকে কালি হাজিৰা কৰি মাছ এটা আনিলো ঘৰত পায়ো নাই মই একেলে বনাব লাগিব আৰু আজি চেনেলটো এতিয়া মিলাব পাৰিলে ভাল হ'ল নহয়। তই এতিয়া চাহ মই মানে কফি খাওঁ বুজি পোৱা না তোৰ তাততো ক'ত কফি পাম চাহে আনিব বিচাৰিছে তেতিয়া আন যা অলপ খাম বিস্কুটৰ লগতো আনবি আকৌ নাপাহৰিবি মই মানে খালি চাহ নাখাওঁ আকৌ তই পিছত অলপ বহ মই চাহখিনি বনাই লৈ আহোঁ নিজে বনাব লাগিবতো বনাই লৈ আহোঁ মই নিবা পাৰিলে ভাল আছিল বুজি পোৱা না দে চাৰিটা কৃষ্ণ কৃষ্ণ এক আকৌ বিস্কুট লাগে ক'ৰ পৰা দেও এনে পইচা পাতি নাই আহিছে আকৌ বেচেৰা খালি চাকা দেও দে আৰু বিস্কুট চিস্কুট একো নানিলা নেকি বিস্কুট মানে শেষ হৈছে পইচা পাতি নাই লকডাউন চলি আছে খালি চাকা খাব বেয়া নাখাব আৰু নাই দে হ'ব কৃষ্ণ কৃষ্ণ এটা দেখো গিলাচ এটা কাম পাইছিলো ক'ক তই এটা গিলাচটো লৈছা নেকি নাই নাই নিয়া নাই মই এইবিলাক নিয়া মোৰ অভ্যাস নাই এইবিলাক আকৌ তুমি যদি এনেকুৱা কৰি দুখ লাগি যায় আৰু মোৰা ভুল হ'ল নেকি পিছে আছে দে আৰু ক'ৰবাত বেয়া নাপাবি আৰু আপুনি নাপাওঁ কি চাহপাত খোৱা তোমালোকে বজাৰত যে খোলাটো মই এনেই পেকেটটো খাওঁ পেকেটটো ভাল লাগে বুজি পাবা নাই আমি মানে ইমান দামী মানুহ নহয় কম দামী চাহপাত টকা খাওঁ আৰু বুজি পাওঁ নাই মোৰ ল'ৰাটো গুৱাহাটীত যায় ইমান বঢ়িয়াকৈ লৈ আহে যে গুৱাহাটীৰ চাহপাত তুমিতো খোৱা নাই সেইবিলাক খালে মজা আছে আকৌ বঢ়িয়া লাগে আকৌ চাহটো খাই মাইণ্ডটো গোটেই ফ্ৰী কৰি দিয়ে মনত তুমি ভাগ্য দাদা গুৱাহাটী চাহপাত খাবা নাই সেনেকুৱা তেতিয়াহ'লে বছ অলপ মই বাহিৰ পৰা বস্তুটো কিন্তু ভাল বস্তু পাইছোঁ এটা দিছোঁ আছে না আছো নাই মানুহ এজন আহিছে তাক লগ কৰিলো আৰু কথা বেয়া হ'ব লগ মই চিন্তা কৰিলো মই বহি আছো মাটিত কোনোবা নালাগে দেখাই চেখা নাই মনটো কিবা লাগি আছে একেলগে বুজি পোৱা নাই দুপৰীয়া হৈ লব ঘৰত নাযায় নেকি খোৱাৰ টাইম হ'ল যাম মানে তাৰমানে মই ভাত মানে একচুৱেলি মাছ মাংস আমাৰ ঘৰত পুৰা চলে আছে একদম এতিয়া হোটেলত খাওঁ বুজি পোৱা নাই বনোৱাৰ বহুতে ল'ৰাটোৰ কাৰণে বুজি পোৱা নাই বহুত মানে নক'বা আৰু তাই দিন আৰু আমাৰ লগত ইমান খাৱা আৰু হোটেলত যায় মাছ মাংস খাৱা হোটেলত মানে মোৰ বহুত চিনাকি বুজি পাইছে মোৰ পইচা পাতি নলয় মই যায়ে থাকোঁ নহয় মানে মোৰ মানে হেৰি হয় মানে পইচা পাতিটো যে নলয় বেয়া নাপাই দিয়ে কথা এটা কওঁ মোকো লৈ যাবি একদিন হোটেলত ভাত আনি যা কেনেকুৱা লাগে খাই চাম একদিন খাই পোৱা নাইতো পোৱা নাই এইখিনি টাইমত গ'লি মোৰ তাত ভাত কৰি কেতিয়া লওঁ মই যাওঁ দে এতিয়া যাব নালাগে আৰু মই ভাতকেইটা খাই যাব মাছটো বনাম মই বহকচোন আপুনি বহক বনাবি নেকি জোৰ কৈছে যেতিয়া খাই যা বুজি পোৱা নাই বহক আপুনি ভাতকেইটা হৈ আছে মই মাছটো বনাই লৈ আহক আপুনি অলপ বহক ভাল হৈছে আহক খাওঁ দুটাই আহ হয় নেকি খাই লওঁ আহ দে আজি মিলালো দে কিবাকে বুজি পোৱা নাই দাদা আঞ্জাখন আজি বঢ়িয়া বনালি তোক আজি মানুহটাক মাতিব লাগিব খাবা মই যাওঁ দে পিছে যাওক পিছে যাওক
তিলুৱা ৰাকা অঁ সেইদিনা যে ছাগালটো বেচিছিলে আপোনাৰ নাই না অঁ মোৰে এইটো মোৰে নহয় ছাগলটো হয় নেকি ছাগালটো বোলে গভৰ্ণমেণ্টৰ সি মোৰ তাত আহি বিচাৰ দিছে ছাগালটো বোলে সি আৰু নহয় এইটো মোৰে ছাগল বাদ দিয়ক মোক এই আলু 1 কেজি পিঁয়াজ দিয়কচোন হয় নেকি অঁ তিলুৱা দালু হেল্ল' মোৰ আলু পিঁয়াজৰ গাড়ীখন আহি আছেনে গধূলি আহিব নেকি মোৰ চিনাকি দোকানী এটা আছে তাতে আলু 1 বস্তা পিঁয়াজ 1 বস্তা পেলাই থৈ যাবিছোঁ পইচা কথা চিন্তা কৰিব নালাগে মই আছোঁ হ'ব দে কিমাননো হ'ল দে ভাইটি নালাগে আপোনালোকৰ পৰা পইচা আৰু কেনেকৈ ল'ব গধূলি বস্তাকেইটা আহিব গাড়ীত সোমাই ল'বি পইচা কথা চিন্তা কৰিব নালাগে তাতে কাটি ল'বা